তো নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ সকলোৱে একদম ভালে আছে। আৰু বন্ধুসকল, মই মানে বহুত দিন হ'ল ভিডিঅ' দিব পৰা নাই, তাৰে কাৰণে মই দুখিত। আৰু বহুতে মানে হোৱাটছএপত মেছেজ দি আছে যে নুৰুল তোমাৰ নতুন ভিডিঅ' কি হ'ল, নতুন ভিডিঅ' কেতিয়া আহিব, সেনেকৈ মানে বহুতে যিসকলৰ নম্বৰ আছে বহুতে মেছেজ দি আছে সেনেকৈ। আৰু তাকে ভাবিলোঁ আজি আৰু মানে যিটি এটা ভিডিঅ' বনাই দিওঁ। আজি মানে মই অঞ্চুলাহঁতৰ খেতিপথাৰৰ দিশত আহিলোঁ। মানে আজি অঞ্চুলাই মানে অলপ কিবা কিবি কৰি আছে, টিহা পুতিছে, সিহঁতে কিবা কিবি নেহুৰ চেহুৰ পুতিছে। সেইগিলা আপোনালোকক যি পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম। এতিয়া ভিডিঅ'টো শেষলৈ চাই থাকিবা। আৰু বন্ধুসকল, এটা কথা, মোক এই বহুতে মানে হোৱাটছএপত মেছেজ দি আছে যে মোৰ চেলিব্ৰিটি বাঢ়িছে। মোৰনো কি চেলিব্ৰিটি বাঢ়িছে? আকৌ চেলিব্ৰিটি বাঢ়া নাই। মোক নুৰুল তোমাৰ 1K ছাবস্ক্ৰাইবাৰ হয়, বহুত চেলিব্ৰিটি হৈছে আৰু বহুত চেলিব্ৰিটি দেখাই লেভেল বাঢ়িছে। সেনেকুৱাকৈ 3-4টা মানে হোৱাটছএপত মোক মেছেজ দিছে। তেখেতসকলক কৈছোঁ যে সেনেকুৱা যেন হোৱাটছএপত মেছেজ নেদে। আৰু আপোনালোকৰ আশীৰ্বাদতে মৰম ভাল পোৱাৰ বাবে মই সেইখিনি আগবাঢ়িব পাৰিলোঁ। আৰু আপোনালোকৰ লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিয়াৰ কাৰণে মই সেইখিনি আগবাঢ়িব পাৰিছোঁ। কিন্তু আপোনালোকৰ মাজত মই কি চেলিব্ৰিটি দেখাম? আপোনালোকক মই বহুত বেছি ভাল পাওঁ। মোৰ ছাবস্ক্ৰাইবাৰ হ'লেও বা ভিউৱাৰ্ছ হ'লেও আপোনালোকক মই বহুত মনৰ পৰাই ভাল পাওঁ। দিলছে আই লাভ ইউ। তেনেকুৱা যেন মোক হোৱাটছএপত মেছেজ নেদে। জাষ্ট খবৰ ল'বা আৰু তেনেকুৱা চেলিব্ৰিটি বাঢ়া, কিবা লেভেল বাঢ়া সেনেকুৱা যেন মোক মেছেজ নকৰে, বা খবৰ পাতি সুধ না সেনেকুৱা আৰু মেছেজ নকৰিবা। তো এতিয়া এইগিলা বাদ দি আমাৰ অঞ্চুলাই মানে কি কৰি আছে আপোনালোকক দেখুৱাই আছোঁ। তো এইটো আমাৰ অঞ্চুলা টিহা কিমান পুতছা কৈছোঁ? 8 বিঘা। অঞ্চুলাই টিহা খেতি কৰিছে। অঞ্চুলাই নহয়, অঞ্চুলাৰ দেউতাকে 1 বিঘা টিহা খেতি কৰিছে। আৰু নেহুৰ ক'ত আছে? সেইপিনে আছে। নেহুৰখিনিও দেখুৱাইছোঁ। নেহুৰ কিমান পুতিছে? অলপ পুতিছে বোলে, সেইখিনি দেখুৱাইছোঁ নেহুৰখিনি। আৰু বন্ধুসকল, আমাৰ অঞ্চলা সঁচাচিকে বহুত কষ্ট কৰে, বহুত সৰুৰ পৰা কষ্ট কৰি আছে আৰু পঢ়িও আছে। এতিয়া এইবাৰ মেট্ৰিক দিব, 15 তাৰিখে মেট্ৰিক আছে। তথাপিতো ই পঢ়িব পথাৰত কাম কৰিব আহিছে। খেতি পথাৰত পানী মাৰিব আহিছে, পানী মাৰি আছে। এই টিহা পুতিছে বোলে এইবাৰ। আৰু এইফালে নেহুৰখিনি আছে, নেহুৰখিনিও দেখুৱাইছোঁ। তো এয়া বন্ধুসকল, এইখিনি হৈছে নেহুৰ খেতি। যিহেতুকে চেল্ফিত ধৰি আছোঁ, গোটেইখিনি দেখুওৱা পাৰা নাই। আৰু মই বেক কেমেৰা কৰি ভালকৈ দেখুৱাই আছোঁ। এটা গুলিও দেখুৱাম। এইখিনি নেহুৰ খেতি বেছি নাই আৰু অলপ পুতিছে, দেখুৱাই আছোঁ এটা গুলি কেনে। গুলো ৰখচোন এটা। এইয়া নেহুৰ খেতি। আৰু পিঁয়াজৰো খেতি কৰে বোলে অঞ্চলাতে। পিঁয়াজৰ খেতিও দেখুৱাই আছোঁ। এই সিপিনে আছে অলপ, দেখুৱাইছোঁ দে। আৰু বন্ধুসকল, এইখিনি হৈছে পিঁয়াজ খেতি। বেছি পুতা নাই আৰু ঘৰত কিনিব নালাগাৰ কাৰণে এইখিনি পিঁয়াজ খেতিখিনি কৰিছে। আৰু ঘৰত বোলে কিনিব নালাগে, আৰু পথাৰৰ বস্তুৱেও হৈ যায়। চব্জিও কিনিব নালাগে, একো কিনিবই নালাগে, মানে পিঁয়াজো কিনিব নালাগে, চব পুতি লৈছে। আৰু অঞ্চলাহঁতৰ দেউতাকে পুতিছে পিঁয়াজ। উঘলি কেনে দেখুৱাই আছে এটা। আৰু পিঁয়াজো উঘলিম মই, মানে চব বস্তুৱে উঘলোঁ। ওলাকে একদম থাকিবই নোৱাৰোঁ, মানে বেলেগৰ হোৱা দেখবা নোৱাৰোঁ। পিঁয়াজ মানে হোৱাই নাই, সৰুৱে আছে, পিঁয়াজ হোৱাই নাই এতিয়া বৰ্তমান। তো বন্ধুসকল, এইখিনি আছিল অঞ্চলাহঁতৰ খেতি। এতিয়া যাম আমি নদী পাৰৰ দিশত। নদীৰ ভিউটো অলপ দেখুৱাই ভিডিঅ'টো সমাপ্ত কৰিম। এতিয়া চাই থাকিবা আৰু শেষলৈ। বন্ধুসকল, সঁচাচিকে এইখিনি টাইমত যদি এবাৰ নদী পাৰৰ দিশত ফুৰিব আহোঁ, তেতিয়া বহুত ভাল লাগে। আৰু মানে কিবা এটা ভাল লাগে। আৰু বন্ধুসকল, আমি মানে আগতে নদীত গা ধুব আহিলে মানে কি কৰিছিলোঁ আপোনালোকক এই ভিডিঅ'ত দেখুৱাম। তো আমি এনেকৈ মানে গাঁটা খান্দি এনেকৈ আমি এইটো মন্দিৰ বনোৱা বুলি কওঁ। এনেকৈ মন্দিৰ বনাই লৈছিলোঁ। আৰু তো এনেই আৰু সঁচাচিকে সৰুৰ ফিলিংছটো মানে বেলেগ। মানে সৰুতে বেছি ভাল লাগিছিল। এতিয়া মানে একো গাঁও চাওঁ মানে একো ভালে নালাগে। মানে অলপ মানে ডাঙৰ হ'লে কাম কৰিব লগাত পৰে। তো আমাৰ দৰে দুখীয়া মানুহৰ কথা কৈছোঁ দেচোন। মানে আমাৰ দৰে ডাঙৰ হ'লে মানে যোগালী বা মিস্ত্ৰী কৰিবই যাবাই লাগিব, এইটো বাধ্যতায়ে। আৰু এটা কথা, পানীগিলা বহুত চাফা, একদম বহুত চাফা। ব্ৰহ্মপুত্ৰ নদী, এইটো একদম গংগাত জ্বলা হৈ আছে পানী।
তো আমি এনেকৈ আৰু সৰুতে ধেমালি কৰিছিলোঁ আৰু সেনেকৈ সেইফালে দুবাৰ ফিলিংছ লৈছিলোঁ ইয়াতে মানে গাও ধুই সেই বালাত বাগেৰিছিলোঁ তো অকণি কৰিছিলোঁ আৰু মানে সৰুতে বহুত অত্যাচাৰী আছিলোঁ তো একেইখন আৰু ফুটফুটি নাও তো ফুটফুটি নাও আৰু একেইখন সিপাৰৰ জেগা আপোনালোকক দেখুৱাই নাই অন্য এটা ভিডিঅ'ত আমি সিপাৰক কিবা যোৱা চব ভালকৈ দেখুৱাম আৰু বন্ধুসকল এটা কথা মানে ইয়াকে মানে কেইটামান ল'ৰা আহিছে মানে ভিডিঅ' শ্বুট কৰিব সিহঁতকো দেখুৱাইছোঁ বেক কেমেৰা কৰি তো বন্ধুসকল ইহঁতক লগ পাই বহুত ভাল লাগিল আৰু বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানেই আছিল যদি ভিডিঅ'টো অকণমানো চাই ভাল পালে তেনেহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু যিসকলে চেনেলটো নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু যিসকল পুৰাণ লাইক কমেণ্ট শ্বেয়াৰ কৰি থৈ দিবা আৰু বন্ধুসকল মোৰ এই বান্ধৱী এজনৰ চেনেল এটা আছে ইউটিউব চেনেল ডান্স উইথ ৰঞ্জুন বুলি চেনেলটো মোৰ ডেছক্ৰিপশ্যনত লিংক দিয়াই থাকিব প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব তো এইখিনি আছিল আজিলৈ এৰিলোঁ বাই